আফসুৰ নেতা এই ডিফেক্টৰে যিখিনি কথা কৈ আছে এক নাম্বাৰ উল্টা পাল্টা মানে কোনো নিমিলে মিলায়া ओंखायनो आं बुंबाय थादों সেইকাৰণে আমি কৈছোঁ যে ডিফেক্টৰ যেনেকুৱা মিছলীয়া কথা কৈ আছে এইটো চব প্ৰমাণ হ'ব তাৰমানে আমি বড়োসকলে যেতিয়ালৈকে ডিভাইড আছাম 50-50 ন বড়োলেণ্ড ন ৰেষ্ট কৈছিল জানে বহুত বছৰ আন্দোলন কৰিছে বড়োসকলেও জানে ইয়াত এই অঞ্চলত থকা আদিবাসী বা সান্থালীসকলেও জানে কোচ ৰাজবংশীসকলেও জানে বা গোৰ্খাসকলেও জানে বা নাথ যোগী সূত্ৰধৰ বা বেংগলী বা ৰাভা কাৰো সকলোৱে জানে যে বড়োসকলে বড়োলেণ্ড বিচাৰিছে সেই সময়ত বড়োলেণ্ড বিচাৰিছে বড়োলেণ্ডৰ নামত বহুত বছৰ আন্দোলন কৰিছে তো যেতিয়া নেকি BLTৰ লগত ভাৰত চৰকাৰ আৰু অসম চৰকাৰে আলোচনা কৰিছে সেই সময়ত আমি কৈছিলোঁ আমাক বড়োলেণ্ড লাগিবই আমি কৈছিলোঁ আফসুৰ নেতা জ্ঞানী পণ্ডিতসকলে এইবিলাক চিন্তা কৰিছে কেতিয়াবা মোক যে গালি দি আছে আফসুৰ জ্ঞানী নেতাসকলে এই আফসু এই UPPL একেই বস্তু মোক ইমানেই গালি দি আছে এই হাগ্ৰামা মহিলাই বোলে 6 জনগোষ্ঠীত ST দিবলগীয়া আছে মই পাগল মই দিয়া মানুহ মই দিব পাৰি ST মই কৈছোঁহে 6 জনগোষ্ঠী বা কোচ ৰাজবংশী বা আদিবাসীসকলৰ ST দিয়াৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই কিন্তু আমাৰ এক্সিষ্টিং ট্ৰাইবেলসকলৰ কোনো ক্ষতি হ'ব নালাগে এইটোৱে কৈছোঁ মই দিব পাৰিম মই দিম এনেকুৱা কৈছে নেকি বা বিৰাট জ্ঞানী লিডাৰ জ্ঞানী নেতা জ্ঞানী মানুহ সব এপচুত আছে পণ্ডিতসকল তাৰমানে আমি বড়োসকলে যেতিয়ালৈকে ডিভাইড আছাম 50-50 ন বড়োলেণ্ড ন ৰেষ্ট কৈছিল জানে বহুত বছৰ আন্দোলন কৰিছে বড়োসকলেও জানে ইয়াত এই অঞ্চলত থকা আদিবাসী বা সান্থালীসকলেও জানে কোচ ৰাজবংশীসকলেও জানে বা গোৰ্খাসকলেও জানে বা নাথ যোগী সূত্ৰধৰ বা বেংগলী বা ৰাভা কাৰো সকলোৱে জানে যে বড়োসকলে বড়োলেণ্ড বিচাৰিছে সেই সময়ত বড়োলেণ্ড বিচাৰিছে বড়োলেণ্ডৰ নামত বহুত বছৰ আন্দোলন কৰিছে তো যেতিয়া নেকি BLTৰ লগত ভাৰত চৰকাৰ আৰু অসম চৰকাৰে আলোচনা কৰিছে সেই সময়ত আমি কৈছিলোঁ আমাক বড়োলেণ্ড লাগিবই আমি কৈছিলোঁ আমি এতে আলোচনা কৰা ভাৰত চৰকাৰ বা অসম চৰকাৰৰ লগত আমাক বড়োলেণ্ড লাগিব যদি বড়োলেণ্ড নিদিয়ে আপোনালোকে কি দিব পাৰে সেই সময়ত অসমবাসী ৰাইজ বা অসমৰ যিমান বুদ্ধিজীৱী বা ইণ্টেলেকচুৱেল আছে চবে কৈছিল অসমটোৰ 50-50 আৰু কৰিব নালাগে কিবা যদি ইয়াৰ বাদে কিবা যদি দিব লাগে বড়োসকলক শান্তিৰ কাৰণে বড়ো জাতিৰ উন্নয়নৰ কাৰণে বড়ো জাতিৰ ইকনমি উন্নয়ন বা যিকোনো চাইটত এইটো উন্নয়নৰ স্বাৰ্থত কি দিব লাগে বড়োসকলৰ লগত চুক্তি কৰক কিন্তু অসমটো ডিভাইড কৰিব নালাগে বুলি অসমৰ বহুত বুদ্ধিজীৱীসকলে সাজেষ্ট কৰিছে চৰকাৰক এই হিচাপতে আমি বড়ো লিবাৰেশ্যন টাইগাৰ BLTয়ে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগত এই যিটো নোহোৱা কোনো যুক্তিতে নাই 6 শিডিউল বুলি ক'লে হিলছৰ কাৰণে মাত্ৰ পাহাৰীয়া কাৰণে মাত্ৰ পাহাৰ অঞ্চলৰ কাৰণে মাত্ৰ 6 শিডিউল প্লেন্সৰ কাৰণে নহয় সেইটোকে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে লগ লাগি পেলাই নহ'ব বড়োসকলক ছেপাৰেট ষ্টেট নিদিম আমি কিবা এটা ভাল চুক্তি কৰি দিম এইটো হ'ল 6 শিডিউলৰ আণ্ডাৰত এই বড়োলেণ্ড ৱেলফেয়াৰ কাউন্সিল ষ্টেটৰ থ্ৰুত more autonomy power দি পেলাই চুক্তি কৰাটো ভাল হ'ব তো আমিও ভাবিছোঁ যে
সেপাৰেট ষ্টেট নহ'লেও সেইটো যদি এনেকুৱা আমাক যদি শক্তি দি পেলাই আমাক যদি সেইটো পাৱাৰ দি পেলাই আমাক যদি চুক্তি কৰে আমি ভাল পাওঁ যি বস্তুটো নহয় কোনো ভাৰততে নাই নিয়মেই নাই ভাৰত সংবিধানটো সংশোধন কৰি পেলাই এমেণ্ডমেণ্ট কৰি পেলাই বড়োসকলৰ কাৰণে বড়ো জাতিৰ আন্দোলনটো নামাবৰ কাৰণে বড়োসকলৰ গোটেই শিক্ষাৰ ফালে বা ইকনমিৰ ফালে বা যিকোনো লেণ্ড প্ৰটেকশ্যন সেইবিলাক প্ৰটেকশ্যনত দিবৰ কাৰণে সেপাৰেট ষ্টেট নহ'লেও এই 6 শিডিউলৰ আণ্ডাৰত কাৰ্বি আংলং বা ডিমা হাছাও সেইটো মডেলতকৈ বেছি ভাল এমেণ্ডমেণ্ট কৰি পেলাই সেইটো চুক্তি কৰা যাওক বুলি আমাক লগত আলোচনা কৰিছিল সেইটো আমি বড়ো ছাত্ৰ সভাৰ লগতো আলোচনা কৰিছোঁ মুছলিম লিডাৰ RMCৰ লগতো আলোচনা কৰিছোঁ ASUৰ লগতো আলোচনা কৰিছোঁ আদিবাসী লিডাৰসকলৰ লগতো আলোচনা কৰিছোঁ বহুত নেতা অসমৰ যিমান দল সংগঠন আছে চবৰ লগত আলোচনা কৰি পেলাই আমি এই চুক্তিটো কৰিব পাৰিছোঁ যে আপোনালোকে এইটোতে চুক্তি কৰক আমাক বিৰোধিতা কৰাটো কোন কৈছে আপচুৱে কৈছে অসমত কোনো দল সংগঠন বিৰোধিতা কৰা নাই বড়োৰ কোনো দল সংগঠনে বিৰোধিতা কৰা নাই অকল আপচুহে বিৰোধিতা কৰিছে এই চুক্তিখন য'ত মানে ভাৰতবৰ্ষৰ নাছিলে প্লেনৰ কাৰণে এনেকুৱা 6 শিডিউল প্ৰভিজন নাছিলে এইটোকে আজি অসম চৰকাৰ আৰু ভাৰত চৰকাৰে এমেণ্ডমেণ্ট কৰি পেলাই সংশোধন কৰি পেলাই মানে ভাৰত সংবিধানটো সংশোধন কৰি পেলাই আমাক BTC 6 শিডিউল প্লেনৰ কাৰণে বনাই দিছে তো এইটোকে মই ক'ব বিচাৰিছোঁ যে আমি যে কৈ আছে 6 জনগোষ্ঠীক ST দিয়াৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই কোনো এক্সিষ্টিং ট্ৰাইবেলসকলে কোনো ক্ষতি হ'ব নালাগে সেইটোতো কৰিব পাৰে ভাৰত চৰকাৰ বা অসম চৰকাৰে মোৰ অনুমান এক্সিষ্টিং ট্ৰাইবেলসকলক একো ক্ষতি নকৰাকৈ সংশোধন একটা আনিবতো পাৰে চৰকাৰে ইচ্ছা কৰিলে কিয় নোৱাৰিব সেইকাৰণে আমি কৈছোঁ আমাৰ এক্সিষ্টিং ট্ৰাইবেলসকলে একো ক্ষতি হ'ব নালাগে তাতে দিল্লীত পাৰ্লিয়ামেণ্টত কি সংশোধন আনি পেলাই 6 জনগোষ্ঠী কোচ ৰাজবংশী বা আদিবাসীসকলক STকৰণ কৰে আমাৰ কোনো আপত্তি নাই বুলি কোৱাটো সেইটোৱেই মই ইহঁতে আপচু নেতা পণ্ডিতসকলে কোৱা নিচিনা কোৱা মতেতো মইহে ST দিয়া মানুহ তাৰমানে আংশে ST হিগ্ৰামাদি আং ঘূৰাইবাই থাকে মইহে যেনিবা ST দিয়ে 6 জনগোষ্ঠীক বা কোচ ৰাজবংশী বা আদিবাসীসকলক মইহে ST দিয়া মালিক মোক গালি দি আছে এই পণ্ডিতসকলে আপচু নেতা জ্ঞানী পণ্ডিতসকলে মোকে গালি দি আছে মই ST দিব পৰা মানুহ নহয় মই নিদে এই পাৰ্লিয়ামেণ্টত দিব যদি দিয়ে মই সেইটো এই কাৰণে কৈছোঁ বেখাयनो आं बुंदों 6 শিডিউলা खालि हाजो ओनसोलनिल'मोन बेखौनो एमेन्डमेन्ट खालामनानै प्लेनावबो जेराव बाहायनो हादोंब्ला निश्चय बिसोरखौबो 6 जनगोष्ठी दानि थाखानाय ट्राइबेलफोरखौ जेबो खहा खालामाबालानो निश्चय पार्लियामेन्टआव संबिधानखौ संशोधन खालामनानै होनो हायो होबा बे कनस्टिटिउसना मानसिसो बानायनाय कनस्टिटिउसनखौ মানুহে বনাইছে সংশোধন আনিব পাৰে য'ত কোনো চিষ্টেমে নাছিলে 6 শিডিউলটো অকল পাহাৰ অঞ্চলৰ কাৰণেহে আছিল প্লেনৰ কাৰণে নাছিলে এইটোকে সংশোধন কৰি পেলাই আজি প্লেনছৰ কাৰণে বড়োসকলক লগত BTC চুক্তি কৰিছে তেওঁ 6 জনগোষ্ঠীৰ কাৰণেতো কৰিব পাৰে এক্সিষ্টিং ট্ৰাইবেলটো একো ক্ষতি নকৰাকৈ সংশোধন আনি পেলাই ST কৰিব পাৰে কিয় নোৱাৰে আমাৰ কোনো আপত্তি নাই এইটোকে বা আমাৰ পণ্ডিতসকলে কিবা বুজে মোক আৰু আৰম্ভণি হ'ব আবেলি পৰা গালি দিয়ে नङा होमबा पण्डितफ्रा जेनेबा मा जायो दा बेलासिनिफ्राय होख्लायलायगोनसो आंखौ
নবা আবসুৰ নেতা জ্ঞানী পণ্ডিতসকলে উপায় গিয়া बेखौ खोन्थानांगौ उपाय নাই মই ক'বই লাগিব এইটো যোনটো সিস্টেমত আছিল এইটোকে সিস্টেমত আনি পেলাই আমাক 6 শিডিউলৰ আণ্ডাৰত বিএলটিৰ লগত চুক্তি কৰিছে এটা এইটো দে বেলেগটো ভাল নালাগে আমাৰ কামটো আৰম্ভ হ'ব জানুৱাৰীৰ পৰাই আপোনালোকে সেলফ হেল্প গ্ৰুপ হওক গৰীব দুখীয়াৰ পইচা হওক বা ইয়াং জেনেৰেশ্যনৰ কাৰণে যিখিনি আমি প্ৰস্তাৱ লৈছিলোঁ বিপিএফ দলে পইচা দি বুলি সেইবিলাক আৰম্ভ হ'ব আৰু মাটিৰ পাট্টা দিয়া কামো জানুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু কি লাগে মই পিছুৱাইছে নেকি মই পিছুৱাই যোৱা নাই ইলেকশ্যনৰ সময়ত যিটো কথা দিছে সেইটো আমি কাম কৰিম মোক দল দি আছে আবসুৰ নেতাসকলে মোক বিচাৰি আছে বোলে মাৰিব বিচাৰিছে না আলোচনা কৰিব বিচাৰিছে আবসুৰ নেতা এই পণ্ডিতসকলে যে মোক বিচাৰি আছে সেইদিনা বিচাৰি আছে মোক যে বিচাৰিছে মাৰিব বিচাৰিছে না আলোচনা কৰিব বিচাৰিছে আবসুৰ নেতাসকল হা মোক লাগে বোলে ওই ওয়ান হাজরামা বলে কিয় লাগে মারিব না আলোচনা কৰিব কাৰণে লাগে এটা স্পষ্ট করকচোন ডিফেন্ড করো আপনি তো একদম মিছলীয়া এক নম্বর মিছলীয়া ডিফেন্ড করো এক নম্বর মিছলীয়া ডিফেন্ড করো বাপা কোনে দিছে আগত 6 জনগোষ্ঠী ট্রাইবেল দিব লাগে বুলি প্রমোদ বড়াই কি দিছে মগে পাইছে গালি দিব কাৰণে প্ৰমোদ বড়াক কিয় গালি দিব পৰা নাই ৰেণবেৰাক কিয় গালি দিব পৰা নাই কোনে দিছিল আগত কোনে কি লিখি দিছে ক'ব লাগে আৰু এইফালে দিছপুৰত কি আলোচনা কৰি আহিছে এইফালে কি হাংগামা কৰিছে সেইকাৰণে কৈছোঁ মই আবসুৰ নেতা এই ডিফেক্টৰে যিখিনি কথা কৈ আছে এক নম্বৰ উল্টা পাল্টা মানে কোনো নিমিলে মিলায়া ओंखायनो आं बुंबाय थादों সেইকাৰণে আমি কৈছোঁ যে ডিফেক্ট बर' যেনেকুৱা মিছলীয়া কথা কৈ আছে এইটো সব প্ৰমাণ হ'ব যদি সুধে সি ক'ব লাগিছিল এই বিটিসি এছেম্বলিত আমিয়ে আক্ৰমণ কৰিছিল এনেকুৱা ক'ব লাগিছিল তেতিয়া মই বিশ্বাস কৰিলে হয় সি কৰা নাই কিন্তু সি কৰা নাই কৈছে না তাৰমানে কৰিছে সি কৰা নাই কৈছে না সি কৰিছে তাৰমানে ক'ব লাগিছিল আমি আছে এই বিটিসি এছেম্বলিটো আমি আক্ৰমণ কৰিছে বুলি তেতিয়া মই বিশ্বাস কৰিলে হয় একচুট কৰা নাই বুলি ষ্টেটমেণ্টটো এইটোৱে উল্টা পাল্টা তাৰমানে কোনো দিন বিশ্বাস নকৰিলে সি কেতিয়াও আপুনি একবাৰ সুধক দিনৰ লগ পালে দাদা আপুনি দিনত ভাত খাইছে না নাই যদি খাইছে বুলি কৈছে সি খোৱা নাই যদি খোৱা নাই বুলি কৈছে খাইছে এনেকুৱা মানুহটো